হাঁহিৰামৰ বিলৈ। বাবলু এটা বৰ ভাল ল'ৰা। তাৰ কথা বতৰা, ব্যৱহাৰ পাতি সকলোৱে প্ৰশংসা কৰে। মুঠতে বৰ অমায়িক ল'ৰা। কিন্তু বৰ দুখৰ বিষয়, বাবলুৰ জন্মৰে পৰা এখন ভৰি চুটি। তথাপিও চকুৰ আগত যিখিনি কাম পাৰে সকলো নিয়াৰিকৈ কৰি যায়। পঢ়া শুনাটো বৰ ভাল। সেয়েহে শিক্ষক শিক্ষয়িত্ৰীৰ পৰা সি বৰ আদৰ পায়। লগৰ লগৰীয়াই তাক খুৰা বুলি কয় যদিও সি কেৰেপ নকৰে। কওক, সকলো ভগৱানৰ সৃষ্টি। ভগৱানে যে তাৰ চকু জুৰি হাত দুখন দিছে, তাৰ কাৰণে সি ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ। বাবলুৰ লগৰীয়াৰ ভিতৰত এটা ল'ৰাৰ নাম আছিল হাঁহিৰাম। হাঁহিৰামজী হাঁহিৰামেই। তাৰ চকু জুৰি যেন পদুম কলিৰ নিচিনা। গাৰ বৰণ কাৰা হালধিৰ দৰে। মুখে চকুৱে যেন অনবৰতে হাঁহিয়েই থাকে। দুখ বোলা বস্তুটো তাৰ নায়েই। দেখাত ধুনীয়া কাৰণে তাৰ বৰ অহংকাৰ। পঢ়া শুনাতো মনোযোগ কম। তাৰ দুষ্টামিৰ কাৰণে শিক্ষক সকলোৱে তাক বেয়া পায়। কোনোবাই যদি তাৰ চকু জুৰি ধুনীয়া বুলি কয়, ফূৰ্তিত সি গৌৰৱত উফন্দি উঠে যেন তাৰ সীমা নাই। কিন্তু সি বুজা নাই যে ঈশ্বৰৰ সৃষ্টিত সকলো ধুনীয়া। হাঁহিৰামে কথাৰ প্ৰতি বাবলুক খুৰা বুলি হাঁহে। কিন্তু বাবলুৱে নীৰৱেই সহি থাকে। সি ভাবে, হয়তো সিটো সঁচাকৈয়ে খুৰা, গতিকে হাঁহিব পাৰিছে যেতিয়া কোনোবাই হাঁহক, তাৰ কোনো ভাবিবলগীয়া নাই। আৰু তেতিয়াই তাৰ অন্ধ ল'ৰা ছোৱালীৰ কথা ভাবিলে মনটো সেমেকি যায়। কাৰণ তাৰ ভৰিটো চুটি, যদিও সি পৃথিৱীখনটো চাব পাৰিছে। কিন্তু অন্ধসকলে যে একোৱেই দেখা নাই। কিমান যে তাহাঁতৰ দুখ। আন এদিনৰ কথা। বাবলু তেতিয়া নৱম শ্ৰেণীত পঢ়ে। তাৰ ঘৰৰ পৰা বিদ্যালয়লৈ 2 কিলোমিটাৰ দূৰ। গতিকে সি শোৱাৰ পৰা সোনকালে উঠি সকলো কাম বন কৰি খাই বৈ ঘৰৰ পৰা সোনকালে পঢ়াশালীলৈ ওলায়। কাৰণ সি দুপিয়াই দুপিয়াই খোজকাঢ়ি আহোঁতে সময় লাগে আৰু যথাসময়ত পঢ়াশালীত উপস্থিত হয়। শিক্ষকে কোনো দিনাই তাক পলম হোৱাৰ বাবে গালি দিব লগা হোৱা নাই। সি সোনকালে পঢ়াশালীলৈ অহা দেখি হাঁহিৰামে ঘৰৰ পৰা ঠাট্টা কৰি হাঁহি হাঁহি চিঞৰি কয়, ঐ বাবুল, তোৰ কাৰণে পঢ়াশালীখন পুৱাই পুৱাই পৰা নেকি? কিন্তু বাবলুৱে একো নামাতে। আনহাতে হাঁহিৰামৰ চাইকেলেৰে পঢ়াশালীলৈ যায় যদিও সদায় পলম হয় আৰু শিক্ষকৰ পৰা গালি খাবলগীয়া হয়। তথাপিও সি নীলাজৰ দৰে হাঁহি মাৰিয়ে উৰুৱাই দিয়ে। এইদৰে দিন গৈ আছে। এদিন দুয়ো প্ৰৱেশিকা পাছ কৰিলে আৰু হাঁহিৰামে চহৰৰ কলেজ এখনত নাম লগালে। বাবলুৱে কিন্তু সুখ্যাতিৰে পাছ কৰাৰ পিছতো গাঁৱৰে এখন কলেজতে পঢ়িলে। এইদৰে সময় গৈ আছে। এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। সকলো দৌৰা ধপৰা লাগিল। কি হ'ল? গাঁৱৰ মানুহে দেখে যে হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। দেউতাক নথকা অৱস্থাত হাঁহিৰামে বাইকখন লৈ ঘৰৰ পৰা আহি চাৰিআলিটো নাপালেহি, মাৰি দিলে এখন চলন্ত ট্ৰাকত। লগে লগে সি উফৰি পৰিল। চাৰিওফালে হুলস্থুল লাগিল। তাক লগে লগে চিকিৎসালয়লৈ নিয়া হ'ল। মানুহটো বাচিল। কিন্তু দুখৰ বিষয় যে তাৰ চকু দুটা সি চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ'ল। বেচেৰা বাবলুৱে তাৰ কাষত থাকি বহুত বুজালে। এতিয়াহে হাঁহিৰামে বুজি পালে যে ভগৱানৰ সৃষ্টিত সকলো ধুনীয়া। কোনেও কাকো হাঁহিব নাপায়। বৰং যিখিনি পাইছে সেইখিনিকে ভগৱানক কৃতজ্ঞতাহে জনাব লাগে। লোকক হাঁহিলে নিজেই ফল ভোগ কৰিব লগা হয়। গতিকে কাকো হিংসা কৰিব নাপায়।